নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল সকলোকে শুভেচ্ছা জনালোঁ। আজিৰ পৰা আমি ইংৰাজী ব্যাকৰণৰ নিয়মিত পাঠসমূহ আৰম্ভ কৰিম। আশা কৰোঁ সকলোৱে ভিডিঅ'বিলাক চাই নতুনত্বৰ সোৱাদ পাব। ধন্যবাদ। আজি আমি শিকিম ইংৰাজী ব্যাকৰণ। English grammar. Parts of speech বা পদ। Question number 1. What is parts of speech বা পদ কাক বোলে? উত্তৰ, বাক্যৰ মাজত বিভিন্ন ধৰণৰ অৰ্থবাহক শব্দ থাকিব পাৰে আৰু এই শব্দবিলাকে বাক্য এটাক পূৰ্ণতা প্ৰদান কৰে। বাক্যৰ মাজত থকা এই বিশেষ অৰ্থবাহক শব্দবিলাককে parts of speech বা পদ বোলে। Question number 2. Parts of speech কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ, parts of speech 9 প্ৰকাৰৰ। এতিয়া ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে হয়তো 8 প্ৰকাৰৰ পাই আহিছা, কিন্তু আজি আমি 9 প্ৰকাৰৰ parts of speechৰ বিষয়ে শিকিম। সেই 9 প্ৰকাৰৰ parts of speech হৈছে noun, pronoun, verb, adjective, adverb, preposition, determiner, conjunction আৰু interjection। Question number 3. What is noun বা বিশেষ্য পদ কাক বোলে? উত্তৰ, নাম বুজোৱা পদকে নাউন বা বিশেষ্য পদ বোলে। উদাহৰণস্বৰূপে মানুহৰ নাম, বস্তুৰ নাম, জীৱ জন্তুৰ নাম, ঠাইৰ নাম আদি, যেনে ৰাজু, বুক, টাইগাৰ, আছাম। In English, the definition of noun is a name of a person, a place, a thing, an animal, etc. That is Raju, book, tiger, Assam, etc. Question number 4. What is pronoun বা সৰ্বনাম পদ কাক বোলে? উত্তৰ, নাউনৰ সলনি বহা পদকে pronoun বোলে, যেনে I, we, you, he, she, it, they ইত্যাদি। উদাহৰণস্বৰূপে ডেভিড ইজ এন ইঞ্জিনিয়াৰ। ইয়াত আমি ডেভিড হৈছে নাউন, তাৰ সলনি এটা শব্দ ব্যৱহাৰ কৰিম, সেইটো হৈছে হি ইজ এন ইঞ্জিনিয়াৰ। ইয়াত হিটো হ'ব নাউনৰ প্ৰনাউনটো, অৰ্থাৎ ডেভিডৰ অনুৰূপ শব্দ। In English, the definition of pronoun is a type of word that replaces the noun. There, I, we, you, he, she, it, they, etc. For an example, David is an engineer. In this sentence, David is a noun. He is an engineer. So, he the word that replacing David. So, he is here a pronoun. Question number 5. What is verb বা ক্ৰিয়াপদ কাক বোলে? উত্তৰ, যি পদে নাউন বা প্ৰনাউনৰ কাৰ্যক বুজায়। এই কাৰ্যপদকে ভাৰ্ব বা ক্ৰিয়াপদ বোলে, যেনে প্লে, ৰিড, ৰাইট, জাম্প, স্লিপ, ৰান, ইট, etc. উদাহৰণস্বৰূপে স্মৃতি ইজ ৰিডিং এ ষ্টৰি বুক। ইয়াত আমি দেখিছোঁ যে স্মৃতিয়ে এখন সাধু কিতাপ পঢ়ি আছে, গতিকে স্মৃতিৰ কৰ্মটো বা কাৰ্যটো হৈছে পঢ়া। In English, the definition of verb is a word that used to describe the action of the subject, and there
play, read, write, jump, sleep, sing, go, run, etc. For an example, Smriti is reading a story book. Here the subject is Smriti and the action is reading. So Smriti is reading a story book. So reading, the word will be the verb in this sentence. Question number 6. What is an adjective? অর্থাৎ বিশেষণ পদ কাক বোলে? উত্তৰ, যি পদে নাউন বা প্ৰনাউনৰ দোষ, গুণ, পৰিমাণ, অৱস্থা আদিক বুজায় তাকে এডজেক্টিভ বা বিশেষণ পদ বোলে। যেনে গুড, বেড, বিউটিফুল, সফট, হাৰ্ড, বিগ, ষ্ট্ৰং আদি। উদাহৰণস্বৰূপে, বিভাস ইজ এ ষ্ট্ৰং বয়। এই বাক্যটোত বিভাস এটা শক্তিশালী ল'ৰা বুলি কোৱা হৈছে। গতিকে বিভাসৰ কোনটো গুণৰ কথা কোৱা হৈছে? শক্তিশালী। আৰু এই শক্তিশালী বুজোৱা শব্দটো ষ্ট্ৰং, আৰু ইয়ে হ'ব এডজেক্টিভ বা বিশেষণ। In English, the definition of adjective is: an adjective is a word that describes the qualities and stats of the subject, such as good, bad, beautiful, hard, soft, big, happy, yellow, etc. For an example, Bivas is a strong boy. So the quality of Bivas is reflecting in this sentence, that is strong. So the word strong will be an adjective in this sentence. Question number 7. What is an adverb? অৰ্থাৎ ক্ৰিয়া বিশেষণ কাক বোলে? উত্তৰ, যিবিলাক পদে নাউন বা প্ৰনাউনৰ কাৰ্যক বিশেষভাৱে দেখুৱাই দিয়ে তাকে এডভাৰ্ব বা ক্ৰিয়া বিশেষণ পদ বোলে। যেনে ফাষ্ট, শ্ল', নাইচলি, আৰ্লি, হেপিলি, স্মাৰ্টলি আদি। উদাহৰণস্বৰূপে, এন অল মেন ৱাকছ শ্ল'লি। এই বাক্যটোত আমি যদি চাওঁ, ইয়াৰ অসমীয়া অৰ্থটো হ'ব এজন বুঢ়া মানুহে লাহে লাহে খোজ কাঢ়ে। গতিকে বুঢ়া মানুহজনৰ কৰ্মটো হ'ব খোজ কঢ়া। আৰু কেনেকৈ খোজ কাঢ়ে? লাহে লাহে। গতিকে এই লাহে লাহে বুজোৱা শ্ল'লি শব্দটো হ'ব এই বাক্যটোত একোটা এডভাৰ্ব। In English, the definition of an adverb is: an adverb is a word that modifies or qualifies the action of the subject, such as fast, slow, early, nicely, happily, beautifully, etc. For an example, an old man walked slowly. In this sentence, the action of the old man is walk, and how he walks? He walks slowly. So the slowly word will be the adverb of this sentence. Question number 8. What is preposition বা অব্যয় পদ কাক বোলে? উত্তৰ, যিবিলাক পদে নাউন বা প্ৰনাউনৰ আগত বহি শব্দবিলাকৰ মাজত সম্বন্ধ দেখুৱায় তাকে প্ৰিপজিশ্যন বা অব্যয় পদ বোলে। যেনে বাই, টু, উইথ, ফৰ, এট, ইন, অভাৰ, ফ্ৰম, এবভ আদি। উদাহৰণস্বৰূপে, হি গোজ টু স্কুল অন ফুট। এই বাক্যটোত আমি দুটা প্ৰিপজিশ্যন দেখা পাইছোঁ, টু আৰু অন। In English, definition: a preposition is a word that used before a noun or pronoun to create relationship among the words, such as by, to, with, at, on, before, in, from, above, upon, etc. For example, he goes to school on foot. We can see here there are two kinds of preposition, to and on. Question number 9. What is determiner? Determiner কাক বোলে? উত্তৰ, যি পদে নাউনৰ আগত বহি নাউনৰ সংখ্যা বা
পৰিমাণক প্ৰতিফলিত কৰে তাকে ডিটাৰমাইনাৰ বোলে। যেনে a, n, d, few, little, some, any, many, much, each, every ইত্যাদি। উদাহৰণস্বৰূপে I bought a car, মই এখন গাড়ী কিনিলোঁ। গতিকে মই গাড়ী কেইখন কিনিলোঁ। এই সংখ্যাটোক বুজাবলৈ a শব্দটো ব্যৱহাৰ কৰা হৈছে আৰু এই a শব্দটোৱে হৈছে ডিটাৰমাইনাৰ। In English, definition: a determiner is a word comes before a noun that identifies and quantifies the noun, such as a, n, the, few, little, some, any, many, much, each, every, etc. For example, I bought a car. So in this sentence, how many cars I bought? So the word a is reflecting the number of the car. So a car means I bought one car. A word is a kind of determiner. Question number 10. What is conjunction? অর্থাৎ সংযোজক অব্যয় কাক বোলে? উত্তৰ: যি পদে দুটা বা ততোধিক শব্দ বা বাক্য সংযোগ কৰে তাকে কনজাংশন বা সংযোজক অব্যয় বোলে। যেনে and, if, but, so, that, because, when, while আদি। উদাহৰণস্বৰূপে Harish is poor but happy, ইয়াত but শব্দটো কনজাংশন হৈছে। In English, definition: a conjunction is a word that joins two or more words, phrases, and clauses, such as and, if, so, that, but, because, before, when, while, etc. For example, Harish is poor but happy. In this sentence, but is a conjunction. Question number 11. What is interjection? অৰ্থাৎ ভাৱবোধক অব্যয় কাক বোলে? উত্তৰ: যি পদে মানুহৰ মনৰ আবেগ অনুভূতি আদি ভাৱক প্ৰকাশ কৰে তাকে ইণ্টাৰজেকশ্যন বা ভাৱবোধক অব্যয় বোলে। যেনে হাই, হেল্ল', এলাচ, অহ, আহ, হাছ, ইয়াপ, ৱাও, হুৰে আদি। উদাহৰণস্বৰূপে এলাচ, হি ইজ ডেড। হাই, তেওঁ মৰিল। In English, definition: an interjection is a word that expresses the sudden emotions and feelings of the subject, such as hi, hello, oh, ah, elas, hush, hurre, yup, wow, etc. For an example, alas, he is dead. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক ভিডিঅ'বিলাকত দিয়া লাগতিয়াল বিষয়বিলাক নোট কৰি ল'বা আৰু কিবা জানিবলগীয়া সুধিবলগীয়া থাকিলে কমেণ্ট বক্সত প্ৰশ্নবিলাক দিবা। পৰৱৰ্তী ভিডিঅ'বিলাকত ইয়াৰ উত্তৰবিলাক দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'বিলাক চাই ভাল পোৱা তেন্তে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ আহোঁ, ধন্যবাদ।